তো নেক্সটটো চোৱা CH4 ইয়াৰ নামটো গম পোৱা নে ইয়াৰ নামটো হৈছে মিথেন O2 অক্সিজেন গেছ CO2 কাৰ্বন ডাই অক্সাইড H2O পানী ঠিক আছে ফাৰ্ষ্ট চাই লওঁ কি মিলিছে কি মিলা নাই C এটা আছে C এটা আছে C টো মিলি আছে দেখিছা H চাৰিটা আছে H দুটা আছে মিলা নাই H টো O দুটা আছে ইপিনেও কিমানটা আছে 2 যোগ 1 O তিনিটা আছে সোঁফালে O বাওঁফালে দুটা আছে O মিলা নাই ঠিক আছে প্ৰথমতে আমি এক কাম কৰোঁ আমি মিলাব চেষ্টা কৰোঁ ফাৰ্ষ্ট আমি H টো মিলাব চেষ্টা কৰোঁ চাৰিটা আছে H তো H চাৰিটা কৰিবৰ কাৰণে আমি আগত 2 লগাব লাগিব হৈ গ'ল H কিমানটা হৈ গ'ল চাৰিটা হৈ গ'ল 2 2 4 H 4 C টো আগৰ পৰা মিলি আছে O কিমানটা হ'ল এতিয়া O দুটা আৰু ইফালে O কিমানটা হ'ল O দুটা মুঠতে চাৰিটা O হ'ল সোঁফালে ইপিনেও চাৰিটা O লাগিব তো ইয়াৰ আগত কি লগাব লাগিব 2 লগাব লাগিব তো অক্সিজেনো চাৰিটা হৈ গ'ল ইপিনেও চাৰিটা হৈ গ'ল 2 যোগ 2 চাৰিটা অক্সিজেন আৰু বাকী সববিলাক মিলি গ'ল এইটো হৈ গ'ল তো যদি ভাবিছা বহুত জলদি মিলি গ'ল মোৰ মানে ভাবিছা যদি মই প্ৰথমতে H টো কিয় মিলাব চেষ্টা কৰিছোঁ মই ফাৰ্ষ্টতে O টো কিয় মিলাব চেষ্টা নকৰিলোঁ ঠিক আছে ফাৰ্ষ্ট আমি O টো মিলাব চেষ্টা কৰোঁ তো এইবাৰ আমি প্ৰথমতে O মানে অক্সিজেনটো মিলাব চেষ্টা কৰিম যোৱাবাৰ আমি প্ৰথমতে H টো মিলাব চেষ্টা কৰিছিলোঁ মিলি গৈছে এইবাৰ আমি প্ৰথমতে O টো দিয়ে ষ্টাৰ্ট কৰিম ঠিক আছে কাৰণ তোমাৰ C টোতো মিলি আছে ইয়াকতো মিলাব নালাগে তো C টো দি আমি ষ্টাৰ্ট কৰা নাই চোৱা O দুটা আছে O এফালে তিনিটা আছে ইয়াক আমি 3 বনাব পাৰোঁ নেকি 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 তো O তিনিটা নবনে কেতিয়াও হয় নহয় অযুগ্ম সংখ্যা বনিব নেকি 2 কিবা গুণ 3 হ'ব নেকি নহয় তো ইয়াত আমি কি লগাব পাৰোঁ 2 লগাব পাৰোঁ বৰ বেছি 4 হ'ব হয় নহয় তো ইয়াক আমি যদি 2 লগাই দিওঁ 2 2 4টা হৈ গ'ল ই 5 হৈ যাব তো 4 মিলাবৰ কাৰণে ই বাৰু 2 আছে ইয়াক যদি আমি যদি 2 লগাই দিওঁ আগত তো অক্সিজেন দুটা আৰু দুটা চাৰিটা অক্সিজেনটো মিলি গ'ল চোৱা অক্সিজেন দুটা আগৰ পৰা ইয়াতে আছে আমি 2 লগাইছোঁ তেতিয়া অক্সিজেন দুটা হৈ গ'ল তো অক্সিজেন দুটা 2 2 4টা অক্সিজেন হৈ গ'ল হ'ফালে আৰু ইয়াত আমি 2 লগাইছিলোঁ তো অক্সিজেন ইপিনে 4টা হৈ গ'ল আৰু এই কামটো কৰাৰ কাৰণে H 4টা হৈ গ'ল আৰু লগে লগে H টো ইপিনে অট'মেটিক মিলিয়ে গ'ল ঠিক আছে তো এনেকৈ এইটো সন্তুলিত হৈ গ'ল